হেল্ল' এভৰিৱান, আজি দেওবৰীয়া বিশেষ এটা মিনি ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি ওলালোঁ ৰাজমাইলে বুলি, অলপ বজাৰ সমাৰ লগতে আজি খুব গাহৰি খাব মন গৈছে আৰু বহুতকেইটা কাম লৈ হাতত আহিছোঁ ওলাই। এয়া ৰাজমাই বজাৰখন ভালদৰে চালোঁ। আচলতে কুকুৰা এজনী দেখিলোঁ, ঘৰলৈ কুকুৰা এজনী লাগিছিলে। আমাৰ কুকুৰাবোৰ বেমাৰ হৈ মৰি থাকিলে, সেইবাবে এটাই কুকুৰা বাকী থাকিলেগৈ। চ' তাৰ বাবে এজনী নতুন গাৰ্লফ্ৰেণ্ড ল'বলৈ আহিলোঁ আৰু লগতে কৈছিলোঁ যে গাহৰি খাবলৈ বুলি মন গৈছে, সেয়ে গাহৰি লৈ ল'লোঁ। আৰু আজি মই সম্পূৰ্ণ ভিডিঅ'টো চাব, গাহৰি লোৱাৰ পৰা বনোৱালৈকে খোৱালৈকে দেখাম। লগতে তামোল ল'লোঁ, যিহেতু ঘৰত সকাম আহি আছে সেইবাবে তামোল 1 পোন লৈ ল'লোঁ। খোজকাঢ়ি গোটেই ৰাজমাই বজাৰখন ঘূৰিলোঁ। ঘূৰি পকি আহি লগতে শাক পাচলি বজাৰ কেইটামানো কৰি ল'লোঁ। এয়া ভাগৰুৱা মই ৰাতিপুৱাই ওলাই গৈছিলোঁ। উভতি আহি আমি ডিমৌৰ চাৰিআলিৰ আমাৰ বজাৰখনতো অকণমান দেৰি ৰ'লোঁ। তাৰ পৰা ল'লোঁ বেতগাজ, যিহেতু বেতগাজ খাই মই বহুত ভাল পাওঁ। ঘৰত আহি অকণো নোৰোৱাকৈ চিধা বনাইছোঁ গাহৰি। অ'কে, এটা কথা কওঁ, মই কিন্তু গাহৰি মই মোৰ নিজৰ ষ্টাইলত বনাওঁ, চ' জাজ নকৰিব। মোৰ কাৰণে আউটকামটোহে মেটাৰ কৰে। এইদৰে মই পিঁয়াজখিনি ভিজাই লওঁ, ভাজি লওঁ, কি কয় জানো, সেয়া আদা নহৰু পেষ্ট বনাই ল'লোঁ। আলু কাটি ল'লোঁ। তাৰ পাছত মই দিলোঁ হালধি, তাৰপৰা লৰাই দিলোঁ। ইয়াৰ পাছত দিম মই অকণমান দেৰি সিজোৱাৰ পাছত দিম মই মাংসখিনি দি মই হালধি দি লৰাই ল'লোঁ। তাৰপাছত দি দিলোঁ আদা নহৰু পেষ্ট আৰু তাৰপাছত ধুনীয়াকৈ লৰাই মেলি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। আচ্ছা, আগতে দাদা থাকোঁতে আমাৰ ঘৰত প্ৰতিটো দেওবাৰে আমি গাহৰি খাওঁ আৰু দাদাই বনাই ক'ব লাগিব, সি গাহৰি ধুনীয়া বনায়। তাৰ পৰা অলপ চলপ মই শিকিলোঁ এনেকৈ কুকাৰত বনাবলৈ। মইতো কোৱাই নাই, মই কুকাৰত গাহৰি বনাই ভাল পাওঁ, ইজি হয় অলপ। লগতে মায়েও কিবাকিবি বনাই আছে খাবলৈ। মায়ে যিহেতু গাহৰি নাখায়, মাৰ বাবে অলপ কিবাকিবি নিৰামিষ বনাই আছে। এনেদৰে দুইজনে মিলি পাকঘৰত লাগি মেলি মোৰ গাহৰি অলমষ্ট ৰেডি হ'ব হৈছে। ইয়াত এতিয়া মই দিম পানী, গৰম পানী দিছোঁ। ইমানো গৰম নহয় আৰু অলপ গৰম। ইয়াৰ পাছত মই মুখনি মাৰি চিটি মাৰিবলৈ দি দিম। পানী দিয়ে আছোঁ। অ'কে, তাৰপাছত 1 2 3 4 and 5 and then যাদু। Seriously. And this is the outcome. মাংস হৈ গ'ল ৰেডি, এতিয়া খাম মাংস। এগালমান তিয়ঁহ খাই ভাল পাওঁ, নেমু পিঁয়াজ আৰু ভাতৰ সৈতে ৰেডি। এতিয়া খুজি তাৰিফ লৈ মই এনেও ভাল পাওঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই।